সো হেল্ল' বন্ধুসকল, মই আৰু একবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু আপোনালোকক সকলোৰে মৰমৰ চেনেল ট্ৰেভেল এণ্ড লাইফষ্টাইল। চ' মই মাজতে ট্ৰেভেল এণ্ড লাইফষ্টাইলৰ আগত মানে মোৰ নিজৰ নামটো লগাই দিলোঁ, হৃদয় ট্ৰেভেল এণ্ড লাইফষ্টাইল। আপোনালোকে ভাবিছেনে যে আইফোনটো ইমান দামী কিয়, যে আইফোনকে মানে সকলো ইমান ভাল পায় কিয়, যে এই সকলোবোৰ কথা জানিবলৈ আজি মই এই ভিডিঅ'টো বনাইছোঁ। বলক আৰম্ভ কৰোঁ। আইফোন লোৱাৰ কাৰণ বা ৰিজন মোৰ হিচাপ মতে ষ্টেটাছ। ক'বলৈ গ'লে আইফোনে মানে আপোনাৰ ষ্টেটাছটো কয়। আৰু ধৰি লওক আপুনি বেলেগ এজন ল'ৰা বা যোন ব্যক্তিয়ে নহওক তেওঁৰ হাতত মানে সেই দেখিলে, কি কয়, মোবাইলটো দেখিলে, আমি ভাবি লওঁ যে তেওঁৰ হাতত বহুত পইচা আছে, বহুত মানে সম্পত্তিৰ মালিক, সেইটো ভাবি লওঁ। সেইকাৰণে হয়তো আপোনালোকে সকলোকে দেখিছে যে যিমান মানে আমাৰ বলিউডৰ ষ্টাৰ বা অসমীয়াৰে যোনে ষ্টাৰ নহওক, তেওঁলোকৰ হাতে একোটা আইফোন থাকে। আমি সেই হিচাপে আমি ভাবি লওঁ যে যিহেতু তেওঁলোকৰ হাতত যিহেতু আইফোন আছে, মানে তেওঁলোকৰ হাতত যিহেতু আইফোন আছে, আমিও যদি কোনো এটা যদি আইফোন এটা লৈ লয়, মানে আমি ভাবি লওঁ যে তেওঁলোক মানে বহুত ক'ব গ'লে ধনীবান মানুহ, যে তেওঁলোকৰ টকা পইচাৰ মানে কোনো অভাৱ নাই। মই এটা ভাবোঁ এইটো এটা প্ৰথম ৰিজন। আইফোন আপুনি যিকোনো লওক, যিমান টকাৰে নলওক কিয়, মানে আপুনি যদি আপোনাৰ হাতত যদি এটা আইফোন থাকে, আপোনাৰ হাতত আইফোনটো মানে যোনে দেখিব তেওঁ নিশ্চয় ভাবিব যে এওঁৰ হাতত বহুত টকা পইচা, মানে চব বস্তুৰে মানে এভেইলেবিলিটি আছে। চাওক, ছেকেণ্ড ৰিজন হ'ল আইফোনৰ লুকৰ ওপৰত। চাওক, আইফোনৰ লুকটো আপুনি আপোনাৰ আইফোন লুকটো হয়তো আপোনাৰ তাত মোবাইলটো নাই, কিন্তু আপুনি হয়তো দেখিছে যে আইফোন লুকটো একদম পূৰা মানে মজা টাইপৰ লুক হয়। চাওক, আজিলৈ মই এতিয়ালৈ যিমানকেইটা মানে মোবাইল দেখিছোঁ, আইফোনৰ বাহিৰে যিমান ব্ৰেণ্ডৰ মোবাইল দেখিছোঁ, মই ভাবোঁ যে আইফোনৰ পৰা বহুতকেইটা মানে কপি কৰা বুলি মই ভাবোঁ। কাৰণ সেনেকুৱা ছেম মোবাইল মাৰ্কেটত বহুত এভেইলেবিলিটি আছে। চ' বন্ধুসকল, মই আইফোনৰ ওপৰত মই ইমান যিহেতু নাজানো, মই জাষ্ট যিখিনি জানো মই সেইখিনি আপোনালোকক কৈছোঁ। মই কোনো টেকনিকেল নহয়, টেকনিকেলি মই একো নাজানো। আপুনি যদি আইফোনৰ বিষয়ে আৰু বহুত জানিব বিচাৰিছে, বহুত চেনেল আছে, আপুনি তাতেও চাই ল'ব। মই জাষ্ট যিখিনি জানো, মই সেইখিনিয়ে জাষ্ট আপোনালোকক কৈ দিছোঁ। যিমানখিনি কথা ক'লোঁ, সেইখিনি কথাৰ ওপৰত যদি আপোনালোকে যদি একমত বা আপোনালোকে যদি ভাবে হয় কথাখিনি ঠিকেই আছে, তেনেহ'লে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।